সাংবাদিক বন্ধুসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান ভিতৰুৱা অঞ্চলত আপোনালোকে আহিছে, তাৰ বাবে আমি পিচাডাবুৰী হাতীগড় গাঁওবাসী হৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চাওক এইখিনি অঞ্চলত আপোনালোকে চাব পাৰিছে যে জলসিঞ্চন বিভাগৰ যিখিনি চুইচ গেট সিহঁতে নিৰ্মাণ কৰিছিলে, আৰু এই নিৰ্মাণ কৰাত যিখিনি টকা সিহঁতে পেলাইছে, তো সেইখিনি পেলোৱাৰ পিছত যিখিনি পাব লাগিছিল আমাৰ গাঁওবাসী হৈ, তো সেইখিনি আমি পাবলগীয়া এতিয়ালৈকে আমি পোৱা নাই। তাৰ বাবে আপোনালোকে চুইচ গেটখন ভালকৈ চাব পাৰে যে তেওঁৰ কেনেলে হওক বা যিখিনি চুইচ গেট যিমান টকা খৰচ কৰিছে সেইখিনিও ভালকৈ যদি নিৰ্মাণ কৰিলে চাগে আমাৰ ৰাইজে আমাৰ ভাল এটা সুবিধা হ'লে হয়। কিয়নো এই বৰষুণ বতৰত যিখিনি পানী পাব লাগে, বৰষুণৰ বতৰত আমাৰ ৰাইজে এইখিনি নাপায়, আৰু অকল খালি চাব লাগে যে ওপৰৰ পৰা বৰষুণ খালি চাই থাকিব লাগে। তো সেই গতিকে যদি আমি চুইচ গেট যদি পালে আমাৰ ৰাইজে বহুত সুখী হয়। কিমান বছৰৰ পৰা এনেকুৱা? আমি চাবলৈ গ'লে এই চুইচ গেটখন প্ৰায় 20 বছৰে হৈ গ'ল, কিন্তু ইয়াক জলসিঞ্চন বিভাগৰ যিবিলাক কৰ্তৃপক্ষ আহিলেও সিহঁতৰ মানে ইয়াৰ একো নাচায়। তাৰ বাবে আমি জলসিঞ্চন বিভাগৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আহি বা নতুন নিৰ্মাণ কৰাৰ বাবে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰক। তাৰ বাবে আমি পিচাডাবুৰী আৰু হাতীগড় গাঁওবাসী হৈ আপোনালোকক অনুৰোধ জনাইছোঁ।